বন্ধুসকল আপোনালোকে চাই আছে ফ্যাক্ট ভিউ। আজি মই আপোনালোকৰ সন্মুখত এক নতুন ভিডিঅ'ৰ সৈতে উপনীত হৈছোঁ। এই ভিডিঅ'ত আমি জেচিবি ভাইৰেলৰ বিষয়ে আলোচনা কৰিম। ফেচবুক, হোৱাটছএপ তথা ইউটিউবতো চলি আছে জেচিবিৰ ফণী। কিনো কৰিছে এই জেচিবিয়ে? এই ভিডিঅ'টোৰ সহায়ত আমি এইবোৰ কথা আলোচনা কৰিম। গতিকে পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আজিকালি ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টুইটাৰৰ লগতে ইউটিউবত কি চলি আছে জানে না? জেচিবিকা খুদাই। চিন্তা কৰি পোৱা নাই চালা জেচিবি কিহৰ গাত খুন্দি আছে ইউটিউবত? ছ'চিয়েল মিডিয়াত জেচিবিয়ে ফণীৰ সৃষ্টি কৰি দিছে। আচলতে আপুনি কওকচোন, আপুনি কেতিয়াবা জেচিবিয়ে গাত খান্দা দেখিছেনে? এতিয়া নহয়, সৰুতেতো দেখিছিল। বন্ধুসকল এয়া চাওক, ব্ৰেকিং নিউজ। सरकार का बड़ा फैसला, जेसीबी के खुदाई देखने के लिए छुट्टी का प्रस्ताव। आसलते আপুনি জানে না কিয় জেচিবিৰ ভিডিঅ' ফটো ভাইৰেল হৈ আছে? কিয় মানুহে জেচিবি কৰি আছে? আসল কাৰণটো আপুনি জানে না? আসলতে কোনেও নাজানে, কিন্তু কিছুমান মানুহে কৈ আছে সানী লিঅনে ইনষ্টাগ্ৰামত জেচিবিৰ সৈতে এটা ফটো পোষ্ট কৰিছিল, তাৰ পৰাই জেচিবিৰ ফটো ভিডিঅ' ভাইৰেল হৈ আছে। হ'বও পাৰে সানীয়ে যাৰ লগত ফটো ক্লিক কৰে এয়া ভাইৰেল নহ'ব, প্ৰশ্নই নুঠে। আপুনিও যদি সুযোগ পায় কেতিয়াবা সানীৰ লগত সেলফি এটা ক্লিক কৰি ল'ব, কিজানি কালি আপুনিও ভাইৰেল হৈ যাব পাৰে। বন্ধুসকল আপুনিতো ফেচবুক, হোৱাটছএপ তথা টুইটাৰত চালে, এতিয়া চাওক ইউটিউবত জেচিবিয়ে কি কৰি আছে। জেচিবিয়ে গাত খুন্দা ভিডিঅ'ত 23 মিলিয়ন 24 মিলিয়ন ভিউ কেৱল মাত্ৰ জেচিবিয়ে গাত কেনেকৈ খুন্দে সেয়া দেখিবলৈ। আচলতে মানুহে কি খোজে কওকচোন? জেচিবিৰ ড্ৰাইভাৰ হ'বলৈ খোজে নে জেচিবিৰে গাত খুন্দিবলৈ খোজে? বুজি নাপাওঁ। বন্ধুসকল এয়ালৈকেতো ঠিকে আছে। এতিয়া চাওক টুইটাৰত ট্ৰেণ্ড কৰি আছে #জেচিবিকা খুদাই। আপুনি বিলিভ কৰিব পাৰিবনে জেচিবি ক'ত সোমাই গৈছে? আপুনি কেতিয়াবা ভাবিছিলনে জেচিবিকা খুদাই ভিডিঅ' ভাইৰেল হ'ব ইণ্ডিয়াত? ইয়াই ইণ্ডিয়া কি ভাইৰেল হ'ব কোনেও ক'ব নোৱাৰে। আচলতে মই জনামতে জেচিবি কোম্পানীয়ে 50 বছৰ সফলভাৱে সম্পূৰ্ণ কৰাৰ বাবে জেচিবি কোম্পানীয়ে গ্ল'বেলি ছ'চিয়েল মিডিয়াত তেওঁলোকৰ ফটো ভিডিঅ' আপলোড কৰি আছিল। কিন্তু ইণ্ডিয়াৰ মানুহে জেচিবিকা খুদাই জেচিবিয়ে কেনেকৈ গাত খুন্দে সেয়া ভাইৰেল কৰি দিছে। বন্ধুসকল আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই বুজিব পাৰিলে আচল কাৰণটো কি, জেচিবি ভাইৰেল হোৱাৰ আচল কাৰণটো কি আছিল। বন্ধুসকল যদি ভিডিঅ'টো চাই আপোনাক ভাল লাগিছে তেন্তে লাইক কৰক, কমেণ্ট কৰক আৰু লগতে আপোনাৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি জনাওক জেচিবিকা খুদাই জেচিবিয়ে গাত খুন্দা ভিডিঅ' কিয় ভাইৰেল হৈ আছে। মানুহে হোৱাটছএপত ষ্টেটাছ কিয় লগাই আছে জেচিবিকা খুদাই, #জেচিবিকা খুদাই। গতিকে আকৌ আহিম এক নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানে, জয় অসম।